হেল্ল' এভৰিৱান, ডলিজ ক্ৰিয়েশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এটা খুবেই টেষ্টি আৰু হেল্থি ৰেচিপি লৈ আহিছোঁ আৰু এই ৰেচিপিটো হৈছে ভেদাইলতাৰ সৈতে মাছৰ জোল। আশা কৰোঁ ৰেচিপিটো সকলোৱে ভাল পাব। তেতিয়াহ'লে দেৰি নকৰি এতিয়া ৰেচিপিটোলৈ আগবাঢ়ো। মই মছলাৰ বাবে লৈছোঁ 1 ইঞ্চ আদা, কেইফুটামান নহৰু, 3টা মিডিয়াম আকাৰৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ আৰু 2টা জলকীয়া। এতিয়া মই এই আটাইখিনি মিক্সিৰ জাৰ এটাত লৈ ধুনীয়াকৈ পেষ্ট বনাই ল'ম আৰু মই এইখিনি ভেদাইলতাৰ পাত লৈছোঁ আৰু এতিয়া পেষ্টখিনি ৰেডি হৈ গ'ল। ভেদাইলতাৰ পাতখিনি ধুনীয়াকৈ মিহি হৈ গৈছে আৰু মই গোটেইখিনিয়ে ব্যৱহাৰ কৰিম আৰু ইয়াত মই এটা আলুও ব্যৱহাৰ কৰিম। আলুটো ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া কেৰাহী এটা গৰম হ'বলৈ দিছিলোঁ আৰু গৰম হোৱাৰ পিছত মই 5 চামুচমান তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত আদা, নহৰু, পিঁয়াজ, জলকীয়াৰ যি পেষ্ট বনাই লৈছিলোঁ সেই আটাইখিনি ইয়াত দিছোঁ আৰু ইয়াত মই কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া ইয়াত 1 চামুচ নিমখ আৰু আধা চামুচ হালধি দিছোঁ। ইয়াৰ পিছত মই আকৌ ধুনীয়াকৈ লৰাই দিছোঁ। এনেকৈ মই লৰাই 2 মিনিটমান ভাজি ল'ম। এতিয়া মছলাখিনি ভজা হৈ গৈছে আৰু এতিয়া আগতে কাটি ৰখা আলুখিনি ইয়াত দি দিছোঁ। আকৌ মই এইখিনি লৰাই 2 মিনিটমান ভাজি ল'ম আৰু এইখিনি ভালকৈ লৰাই থাকিব লাগিব, নহ'লে তলিত লাগি যাব পাৰে। ভেদাইলতাৰ জোলত আলু ব্যৱহাৰ কৰিলে জোলকণ অলপ ডাঠ হয় আৰু খাবলৈও খুব টেষ্টি হয়। এতিয়া মই ভেদাইলতাৰ পেষ্টখিনিত অলপ পানী দিছোঁ আৰু গোটেইখিনি মই এতিয়া ইয়াত ঢালি দিলোঁ। ইয়াৰ পিছত মই এইখিনি 10 মিনিটমান উতলিবলৈ দিম। 10 মিনিট পিছত এইখিনি ধুনীয়াকৈ উতলি গৈছে আৰু এতিয়া মই আগতে ভাজি থোৱা মাছকেইটা দিছোঁ। তাৰপিছত মই আকৌ 5 মিনিটমান উতলাম। এনেকৈ উতলালে আঞ্জাখিনি ডাঠ হ'ব আৰু খাবলৈও খুব টেষ্টি হ'ব। ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব আৰু যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া মাছৰ জোলখিনি পৰিৱেশনৰ বাবে একেবাৰে ৰেডি হৈ গৈছে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।